হাই গাইজ, মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আমাৰ এতিয়া এয়া পেকিং চলি আছে, আমি পেকিং কৰি আছোঁ। পেকিং কিয় কৰি আছোঁ আপোনালোকক কোৱা হোৱাই নাই। আচলতে আমি ছোৱালী, মই আৰু মোৰ হাজবেণ্ড দিল্লী পাঞ্জাৱ যাম আৰু পাঞ্জাৱত ভাগিন ল'ৰা এটাৰ বিয়া আছে। সিদিনা আপোনালোকক কৈছিলোঁ কালাইনৰ ভাগিন ছোৱালীৰ বিয়াত আমি কিয় থাকিব নোৱাৰোঁ। আচলতে একেটা ডেটতে পাঞ্জাৱৰো ভাগিন ল'ৰা এটাৰ বিয়া আছে, গতিকে তাত যাব লাগে। আমি কালাইনৰ ভাগিন ছোৱালীৰ বিয়াত থাকিব নোৱাৰিলোঁ, গিফ্ট কিনি দি আহিলোঁ। এয়া মোৰ মা আৰু ল'ৰাই পৰঠা বনাই আছে, আমি ট্ৰেইনত খাবৰ কাৰণে। কি বনাই আছে দুইজনে আমালৈ। আৰু এয়া মায়ে কণী বইল কৰি ৰাখিছে, চানা বইল কৰি ফ্ৰাই কৰি ৰাখিছে, এয়া মালপোৱা বনালে আৰু পিঠা বনাইছে। ইমানবোৰ মায়ে ৰেডি কৰি দি আছে আৰু লগতে ল'ৰাইও হেল্প কৰিছে, পৰঠাও বনাই আছে। আমি ট্ৰেইনত খাবৰ কাৰণে কি বনাই আছে ইয়াতে। এতিয়া আমি যাব ওলাইছোঁ, ছোৱালী আৰু মোৰ ল'ৰাই ষ্টেচনত তুলি আছে। আমি দিল্লী গৈ আছোঁ, ট্ৰেইনত গৈ আছোঁ। দিল্লীৰ বাইদেউৰ ঘৰ আহি পাই গ'লোঁ আমি। এয়া মোৰ দিল্লীৰ ভিনদেউ হয় আৰু এয়া বাইদেউ হয়। আমি আহি পাই গ'লোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।